হাই ফ্ৰেণ্ডছ, মই আজি নতুন ভিডিঅ' এটা বনাব লৈছোঁ। মানে মই আগতে 2 বছৰ আগত ভিডিঅ' বনাইছিলোঁ, তাৰপাছত কিবা এটা কাৰণত মই বনোৱা বাদ দিছিলোঁ। এতিয়া আকৌ আজিৰ পৰা মই ষ্টাৰ্ট কৰিব লৈছোঁ ভিডিঅ'। গাঁৱৰ ফালে ওলাই যাম এতিয়া। গাঁৱত ক'ত যাম, কি কৰিম সেইটো মই দেখাই আছোঁ, তো চাই থাকক। এইখনেই আমাৰ গাঁও। মই এতিয়া গৈ আছোঁ আমাৰ খুৰাৰ ঘৰলৈ গৈ আছোঁ, খুৰাহঁতৰ ঘৰলৈ। তো খুৰাহঁতৰ ঘৰত এইখনেই আমাৰ গাঁও। এয়া চাওক আঞ্জাৰ খেতি আমাৰ ওচৰৰে এঘৰৰ, এই ঘৰৰ হয়। এইফালে আমাৰ ghograpar যায়। আহি আছোঁ খুৰাহঁতৰ ঘৰ পোৱাই নাই, পামগৈ আৰু অলপ বাকী আছে আৰু। তো আমাৰ টিকলি কেতিয়া আহিছে? আমাৰ টিকলিটো এইয়া কঁঠাল গছ, সৰু সৰু কঁঠাল লাগি আছে। চাবচোন দে কঁঠালটো লাৰিছা। আমাৰ মুনু গুৱাহাটীৰ পৰা কেতিয়া আহিলা? এইটো আমাৰ টিকলি মুনু, আমাৰ ভিনদৰ নাতিনী। মই আমাৰ খুৰীহঁতৰ ঘৰ আহি পাইছোঁ। এইটো যদি আমাৰ খুৰী হয় আৰু তাৰ ওচৰত থকাটো আমাৰ পেহী হয়। এতিয়া মই সিহঁতৰ ঘৰত গৈ মানে কি কৰোঁ কি নকৰোঁ নাজানো আৰু। এইয়া আমাৰ খুৰীহঁতৰ শাক ৰুইছিলে, শাকবোৰ ওলালে, আলুবোৰ আমাৰ জুনু এটা ঘৰত আহিছোঁ নহয় মই। জুনুৱে আমাৰ কাপোৰ ধুলে। আমাৰ খুৰাই চাকি দিব ওলাইছে মন্দিৰত। আমাৰ খুৰাই চাকি দিবৰ কাৰণে ৰেডি কৰি আছে। আমাৰ খুৰাহঁতৰ বাথৌ, এইটো বাথৌ মন্দিৰ। এতিয়া যাম বৌ এজনী ঘৰত প্ৰসাদ খাবলৈ। পূজাৰ প্ৰসাদ দিলে আমাৰ বৌহঁতৰ ঘৰটো নতুন বনাই আছে, সেইকাৰণে এই বস্তুবোৰ বাহিৰতে থব লগা হৈছে। নাই ইগনৰ কৰক এইবিলাক। তেতিয়া আহিছোঁ, ইহঁতৰ ছোৱালীজনী পাৰ্চেল এটা আহিব, ৰাস্তাটো ঠেক হৈ আছে। খালে নহ'লে আমাৰ পূজাৰ পাৰ্চেল আহি পালে আৰু ৰখি আছিলোঁ, আহি গ'ল। আজি জিন্স অৰ্ডাৰ দিয়া পাৰ্চেলটো আহিলে। এতিয়া পাৰ্চেলটো বা কেনেকুৱা হ'ব, এতিয়া ডাঙৰে হয় নে সৰুৱে হয়, চাইজটো বহুত ডাঙৰ দিছিলোঁ। খুলি চোৱাচোন, নাই বোলে ঠিকেই হ'ব বোলে। আকৌ এইফালে চাওক, এইবোৰ খাৰ, কলৰ খাৰ, মানে কলৰ মাদানে কি সেয়া শুকুৱাইছে, আৰু এয়া কল পচলা, কলৰ খাৰ হ'ব। এইটোৱেই আমাৰ গাঁও, মোৰ গাঁওখন, মোৰ গাঁৱৰ পৰিৱেশ কেনেকুৱা লাগিছে। মাই ভিলেজ লাইফ। আমাৰ বৰদেউতাহঁতৰ ঘৰত প্ৰসাদ খাব যাওঁ। যোৱাকালি শিৱৰাত্ৰিৰ পায়স কিবা কিবি আছে বোলে। এতিয়া আমাৰ বৰদেউতাহঁতৰ ঘৰত আহিছোঁ। এইবোৰ দোকানৰ বস্তু। মাইনু এতিয়া আমাৰ মন্দিৰটো কি ধুনীয়া ফুল ফুলিছে। মাইনু কি কৰি আছা? বা আমাৰ সৰু মাইনু টিভি চাই আছে। জ্বৰ হৈছে মাইনু? আইঅ, আমাৰ মুনু বোলে জ্বৰ হৈছে। दोङो जा इसानाव सानाव नङा इसानियाव
কাৰ্টুন চাই আছে মটু পাতলু আমাৰ মাইনু আমাৰ টিকলু মাইনুটো জ্বৰ হৈছে বোলে জ্বৰ হৈছে মুনু ভাল হ'ব দিয়া ভাল হ'ব আৰু এইফালে পায়সে খতম হৈ গ'ল পায়সে শেষ হ'ল আমি খাবই নাপাওঁ আৰু অকণমানে আছে এটাই বাতি আছিলে আমাৰ আলহী আহি গ'ল চাহ খাম গাখীৰ চাহ আমাৰ বৌহঁতৰ ঘৰত বৌয়ে আমাৰ চাহ বনাইছে প্লাষ্টিকৰ গিলাচত খাম আমাৰ বৌয়ে দালি বনাই আছে চাহটো উতলি আছে হ'ব আৰু অলপ বাকী চাহ বাকিলোঁ বুন্দিয়া ভুজিয়া ৰেডি কৰিলোঁ এতিয়া দিম আৰু জেঠিয়ে চৰাই পুৰি আছে খাব মজা খাব ओइ लाखांबाय बायमान मोदोम खाङोबो साविफोरा बिजेल दाब दाब बेसि বৰ মায়ে আলহীৰ কাৰণে মুৰ্গী পুৰি আছে পুৰিলে পিছল নহয় বেছি ভাল হয় মৌ বটা চৰাই নে কি আছে সেইটো চাবৰ কাৰণে ওচৰত আহিলো দৌৰি থাকে ওচৰতে নাহে অলা আমি এতিয়া যাওঁ মোৰ পাৰ্চেল এটা আহিছে ফ্ৰেণ্ডছ মই মানে নাইকাৰ পৰা এটা কিবা অৰ্ডাৰ কৰিছিলোঁ ফাইনেলি অৰ্ডাৰটো আজি আহিলে এতিয়া খুলি চাওঁ কি আহিছে কেনেকুৱা সেইটো নাইট ক্ৰীম ডট এণ্ড কাই প্ৰথমবাৰ এইটো ক্ৰীম ইউজ কৰিম মই মানে ইউজ কৰি কেনেকুৱা লাগে নাজানো আৰু এটা আছে এইটো নেদেখো